হে এভৰিৱান মিনি ব্লগটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যে বৰষুণ যাক ৰাতিপুৱাৰ পৰা দিয়ে আছে, যাব লগা আছে এঠাইত কিন্তু যাব পৰা নাই। আজি মই আহিছোঁ আণ্টি এজনীৰ ঘৰত আৰু এয়া দেখিছেনে জেতুকা পাত মোৰ কাৰণে ছিঙি আনিছে। কাৰণ মই জেতুকা পাত য'তেই নেদেখোঁ কিয় লগাওঁকৈ থাকোঁ, কাৰণ চুলিত লগালে ইমান বেছি ভাল হয় আৰু চুলিৰ ৰংটোও খুব বেছি ভাল হয়। এয়া যে বৰষুণ যাক দিছে আৰু বৰষুণ যাক দিয়াৰ পাছত কিন্তু পৰিৱেশটো সঁচাকৈ খুব বেছি ভাল লাগে। আৰু এইকেইদিন ইমান বেছি গৰম পৰিছিলে, এই বৰষুণ যাক সঁচাকৈ দৰকাৰ আছিলে। বৰষুণ যাক দিয়াৰ পাছত বহুত ধুনীয়া গছ গছনিবিলাকে ৰং সলাইছে, খুব বেছি ভাল লাগিছে। আৰু যিবিলাক গছৰ পুলি আছিলে সেইবিলাকো অকণমান ভাল পাইছে, নহয় জানো, জল্দি জল্দি ডাঙৰো হ'ব গছ গছনিবিলাক। এতিয়া মই দেখুৱাইছোঁ নিজক, এইজনী হৈছোঁ মই। আচলতে ৰাতিপুৱাৰ পৰা উঠি কি কৰিম কি নকৰিম, এনেও বেলেগৰ ঘৰত আহিলে বিশেষ একো কাম নাথাকে আৰু সেইকাৰণে ভাবিলোঁ ব্লগ এটাই কৰোঁ। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ মই কৰি ভাল পোৱা বস্তুটো। আচলতে মই য'তেই যাওঁ এই যে ঊলৰে কাৰোবাৰটো থাকেই, কাৰণ মই য'তেই যাওঁ তাতেই লৈ যাওঁ। আচলতে বেগটো এটা অৰ্ডাৰ আহিছিলে আৰু ঘৰত থাকিলেওতো কৰি থাকোঁৱে, আৰু ইয়াত আহিলে সময়টো এনেই নষ্ট কৰাতকৈ মই ভাবিলোঁ বনায়ে থাকোঁ। আৰু বেগটো প্ৰায় হ'লেই, খালি জাষ্ট অকণমান গাঁথনিবিলাক কৰিব লগা আছে, সেইটো কৰিলে হৈ যাব। এতিয়া মই দেখুৱাইছোঁ এই গুলু। ইমান বেছি ভয়াতুৰ হৈ আছে, কাৰণ ঢেৰেকনি বিজুলী এইবিলাক মাৰি আছে। এনে কিন্তু বহুত বেছি উৎপাত দেই। আপোনালোকে পিছত যেতিয়া দেখুৱাম তেতিয়া গম পাব যে ইমান বেছি উৎপাত। এতিয়া দেখুৱাইছোঁ একেবাৰে ঘৰতে লাগি থকা কোমোৰা, আৰু নিজৰ ঘৰত লাগি থকা এনেকুৱা পাচলি, যিকোনো চব্জি খাই খুব বেছি ভাল লাগে। আৰু এতিয়া আংকল আণ্টিয়ে ভাবিছে যে এই দুটাৰে কাম নচলিব, আৰু এটা ছিঙি দিওঁ। মই কৈছোঁ নালাগে নাই, তথাপিও ছিঙি দিওঁ। মই কৈছোঁ অ'কে ঠিক আছে দিয়ক। এতিয়া বোলে দিব কোমল চাই, কাৰণ কোমল হ'লে ভাজি খাই খুব বেছি ভাল লাগে। ফাইনেলি বৰষুণ যাক কমিল। এতিয়া আমি যাব ওলাইছোঁ, মই মোৰ নিজৰ ঘৰত, আৰু এয়া দীপশিখা তেওঁ এঠাইত যাবলৈ ওলাইছে। চ' এতিয়া সময় হৈছে 5, আৰু আজি মই গৈ আছোঁ নীলম নয়না বাৰ ঘৰত, তাতে মেকআপ কৰিম। আৰু মেকআপ আজি তাইৰ তাত মেকআপ আছে। চ' মোৰ মিনি ব্লগটো চাই থাকিব। এয়া নীলম নয়নাৰ মেকআপটো জাষ্ট মই কমপ্লিট কৰিলোঁ। এতিয়া মোৰ ফাইনেল লুকটো আছে বাৰু, ফাইনেল লুকটো বাকী আছে। এতিয়া জাষ্ট নিৰ্মালে ইমান ধুনীয়া মেকআপ এটা দিছে, ভইচ একদম বহি আছে। কণ্টিনিউ 8 দিন প্ৰগ্ৰেম কৰি আছোঁ, আজি কণ্টিনিউটিটো শেষ হ'ব। আজি হাজত আছে আৰু এইযোৰ কাপোৰ পিন্ধিব লৈছোঁ, খুব ধুনীয়া। চিক্ৰেট বাৰু অকণ দেৰিকৈ দেখাই আছোঁ, একদম ৰেডি হৈ দেখাই আছোঁ। অ'কে টু গ'। কেনেকুৱা লাগিছে মোক? এইটো মোৰ ফাইনেল লুক, আৰু মইতো বিৰাট বেছি ছেটিছফাইড। আমাৰ নিৰ্মালে ইমান ধুনীয়া মেকআপ কৰিছে, চিভি কৰিছে, বহুত ভাল লাগিছে মোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে জনকে আমন্ত্ৰণ জনাইছোঁ আমাৰ অনুষ্ঠান চাবলৈ আহক, সকলোৱে একেলগে ফূৰ্তি কৰিম। অ'কে, চ' মিনি ব্লগটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই, টেক কেয়াৰ।